আকাশ য'ত মিলিছে, য'ত ভূমি চুইছে মেঘে, কেৱল ফুল ফুল আৰু ফুল। যাৰ নান্দনিক দৃশ্য দেখি অভিভূত হ'ব আপুনি। ৰ'ব, এয়া বিদেশৰ দৃশ্য নহয়, গুৱাহাটীৰ পৰা কেইবা কিলোমিটাৰ নিলগৰ এখন মালভূমি। জুক ভেলী। দুঃসাহসিক ক্ৰিয়াৰ লগতে প্ৰকৃতিৰ মনোমোহা দৃশ্য য'ত আপোনাক আপ্লুত কৰিব। মণিপুৰ আৰু নাগালেণ্ডৰ সীমাত আছে এই নৈসৰ্গিক মালভূমি। যাৰ জুক উপত্যকাত উপস্থিত হ'বলৈ আপুনি বগাব লাগিব ৩-৪ ঘণ্টা পাহাৰ। ক্লান্ত হ'লেও শেষত অন্য এক নন্দনকানন। গুৱাহাটীৰ পৰা মাত্ৰ ২০০ কিলোমিটাৰ নিলগত আছে আন এক ছুইজাৰলেণ্ড। যাৰ নাম জুক উপত্যকা। নিউজ ডেস্ক, জ্ঞান বাৰ্তা।